নমস্কাৰ, মই আলমে আজি মোৰ প্ৰথম ব্লগটো কামৰ দৃশ্যৰাজি গ্ৰহণ কৰিবলৈ আমি আহি পেলাই এই পালোহি বামুণী ওচৰলৈ। আৰু পিছফালে আপোনালোকে দেখিছে এখন ধুনীয়া মনোৰম পাহাৰ চিৰসেউজ। আমি বহুত দিনৰ পৰা দুইজনে ভাবি আছিলোঁ, মোৰ ভাইটি পংকজ আৰু মই। সেইকাৰণে আজি সময় পাই পেলাই অলপ ওলাই আহিলোঁ। আৰু তাতে ৰাইজৰ ইয়াৰ জনজাতিসকলৰ ওপৰত দুই এটা তেওঁলোকৰ বিষয়ে জানিবৰ কাৰণে আমি আগবাঢ়ি আহিলোঁ। আৰু শেষত কওঁ যে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকলৈ, আৰু আপোনালোকৰ সহায় সহযোগিতা আশীৰ্বাদ কামনা কৰিলোঁ। আমি জনজাতীয় গাঁওখনৰ মাজলৈ গৈ আছোঁ। দেখিছে আপোনালোকে, এয়া দুই কাষে মুকলি পথাৰ আৰু খুব গাঁওখন চিৰসেউজ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ এখন জনজাতীয় গাঁও। সেয়া আমি আহি গৈ আছোঁ। এয়া দেখুৱাইছোঁ আপোনালোকক সুদূৰত পাহাৰখন, আৰু দেখিছে আপোনালোকে এয়া সোণাৰু গছে ভৰা, ফুলো ফুলি আছে। সকলো ফালৰ পৰাই গাঁওখন চিৰসেউজ। মই আহি পেলাই কুন্দলী পাহাৰৰ পাদদেশত থকা সুন্দৰ জনজাতীয় গাঁওখনত এইমাত্ৰ আহি পেলাই আমি উপস্থিত হ'লোঁ। আমি এজন কাৰ্বি জনজাতীয় দাদা এজনৰ ঘৰত আহিলোঁ। কাৰ্ডম নমস্কাৰ। আপোনাৰ নাম? মোৰ নাম মংগল সিং তেৰণ। আচ্ছা, আপুনি এইখন গাঁৱতে বহুত পুৰণি? পুৰণি মই এতিয়া নহয়, মই বহুত এতিয়া বৃদ্ধই হ'লোঁ। ধৰা তোমাৰ মোৰ এতিয়া কমচে কম ৭৫ বছৰ অলপ পাৰহে হৈছে আৰু। চেহেৰা ভাল আছে আপোনাৰ, ধুনীয়া হৈ আছে। এয়া কি আপুনি কৰিছে নেকি? হয়, আপুনি কৰিছে। এইবিলাক মোৰেই খেতি। গাঁওখন আপুনি বহুত পুৰণি আছিল নেকি? এখন গাঁৱৰ বহুত পুৰণি। মই প্ৰথমতে ইয়াত যেতিয়া আছিলোঁ যে, হয়, কোনো মানুহ বসতি নাছিল। মই অকলে আছিলোঁ। এতিয়া মোৰ লগত আহি যে মানুহ এতিয়া চোৱা, তাৰপৰা ঘৰে ঘৰ। সৌ পাহাৰৰ কাণলৈকে ঘৰ হৈ গ'ল। ল'ৰা ছোৱালী কেইটা দাদা আপোনাৰ? মোৰ ল'ৰা ছোৱালী 5টা। ল'ৰা 3টা, ছোৱালী 2জনী। সংসাৰ ভালেই আপোনাৰ? ভালেই, বৰ্তমান ভগৱানে এনেকৈ চলাই নিয়ে আছে। তেনেকৈ থাকিব লাগে। খেতি পথাৰ কেনেকৈ কৰে আপুনি? কোনফালে কৰিছে এইবাৰ? খেতি পথাৰ মোৰ এইফালে আগফালে। এইখিনি খেতি এইখিনি খেতিটো আপুনি কৰা? ময়ে কৰিছোঁ এইখিনি। বাৰু। তাৰপিছত ধান খেতিটো সেইফালে ল'ৰা ছোৱালী সেইফালে কৰিছে। কষ্ট হয় খেতি পথাৰত? কষ্ট হয় সেহেঁতে কৰিছে আৰু। ট্ৰেক্টৰ লগাই দিব, তাৰপিছত ৰোৱা সময়ত এপাক হাল বাই দিব। বন্ধুসকল, এয়া চাওক, আমাৰ কাৰ্বি জনজাতীয় মানুহে এঘৰ ঘৰত যে আমি আহিলোঁ, তেওঁলোকৰ জীয়াই থকাৰ জীৱন সংগ্ৰাম, তেওঁলোকে বহুত কষ্ট কৰি পেলাই তেওঁলোকে খেতি পথাৰ কৰে, তেওঁলোকে চলি থাকে। তেনেকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰে, সহজ সৰল তেওঁলোক। মাজে সময়ে ইয়াত আকৌ আপোনাৰ হাতীও আহে, হাতী পাপু আহি পেলাই কিছু অনিষ্ট কৰে বোলে। মাজে সময়তো আহে, এনেকৈ ইফালে পাৰ হৈ গুচি যায়। কিন্তু অনিষ্ট নকৰে আমাৰ ইয়াত। দাদা, আপোনালোকৰ পূজা যে এভাগ হয়, ছজোন পূজা, এইটো হৈ গ'ল নেকি বাৰু? ছজোনটো হৈ গ'ল ন? এইটো তোমাৰ খৰালি মাহ যে, সেইটো সময়তে হয়, তোমাৰ আঘোণ পুহ। এনেই আমাৰ অসমীয়াৰ কোনগৰাকী দেৱতাক আপোনালোকে কৰে? অসমীয়া ছজোন অৰ্থটো? ছজোন আমাৰ কাৰ্বিৰ এটা আছে, ইন্দ্ৰ নেকি? দেৱতা দেই, ইন্দ্ৰ দেৱতা নেকি? চৰক দেৱতা। চৰক দেৱতা, সেইকাৰণে চৰক পূজা বুলি কয়। আচ্ছা, ছজোন ছজোনটো ছজোন বুলি ক'লে একদম স্বৰ্গৰ পৰা নামি আহিব। যেতিয়া গোটেই ৰাতিটো পূজাৰীসকলে মাতিব, পূজা মন্ত্ৰ মাতিব, পাছদিনাখন থাপনা বনাব। থাপনাত একদম ইমান ধুনীয়া সজাব যে, তাত নামি আহি পেলাই দেখা নাপাওঁ আমি, কিন্তু আহি পেলাই খাই যায়হি। এইবাৰ আহিম, মাতিব, আমাক নিমন্ত্ৰণ দিব। মই এইবাৰ নিমন্ত্ৰণ দিম বাৰু। হয়। আৰু আপোনালোকৰ কি মানুহ যেতিয়া আপোনালোকৰ হয়, ঢুকায়, মৃত্যু হয়, কেনেকৈ তেওঁলোকে আপোনালোকৰ কৰে, সৎকাৰ কৰে, দাহ কৰেনে? আমাৰ যেতিয়া এজন ব্যক্তি বা যিকোনো এজন যদি মৃত্যু হয়,
তেতিয়া এদিন থৈ দিয়ে, অঁ ঘৰত থৈ দিয়ে। তাৰপিছত কান্দুৰি বুলি কয়, মানে ধৰা এই অসমীয়াবিলাক বা যিকোনো আমাৰ দেই যিকোনো জাতি হ'লেও এটা হেৰি এটা আছে বিলাপ কৰিবৰ কাৰণে। অঁ মানে কিবা নাম কীৰ্তন কিবা কিবি কৰে যে আছে আমাৰো। ঠিক তেনেকৈ মানে এই হয় আমাৰ সেই বুঢ়ীসকলে হয় হয় মানে কান্দুৰি বুলি কয়। কান্দুৰিসকলে কন্দাৰ নিচিনাকৈ গাব মানে এইখিনি কিন্তু পুথি পঢ়া, কিন্তু কন্দা নহয়, কিন্তু পুথিহে পঢ়িছে। অঁ পঢ়ি পেলাই আৰু মানে মানুহজনক স্বৰ্গলৈ পঠিয়াব। তাৰপিছত সিহঁতৰ পূজা কিবা হেৰি কান্দি আদায় হৈ যাব, তাৰপিছতেহে মানুহ লৈ যাব যে আমাৰ হেৰি সমাপ্ত হ'ল, নিবলৈ হ'ল বুলি ক'লেহে নিব পাৰিব, নহ'লে নিব নোৱাৰে। অঁ এনেকুৱা মানে আমাৰ ইয়াত বহুত ভাল বুজিছা, মানুহকেইটা খুব মিল, হাই নাই কাজিয়া নাই, মিলাপ্ৰীতিৰে আছে। বহুত মিলাপ্ৰীতি। গাহৰি আপোনাৰ আছে নাই? আছে আছে। মই গাহৰি পুহিছোঁ এটা গাহৰি। দিগদাৰ হয় নেকি পোহাত? দিগদাৰ মানে মই লোককহে আধি দি দিছোঁ। ডাঙৰ হৈ গ'ল, ইমান ডাঙৰ হৈ গ'ল, আজি এবছৰমান হৈ গ'লতো, ডাঙৰ হৈ গ'ল। আমাৰ জনী এইটো বৈগাৰা বেচোকৈ আছে। মই বোলো ধৰকচোন যিমান ডাঙৰ হয় হওক, কেতিয়াবা অঁ কামত আহি যায়। অঁ যিমান ডাঙৰ হওকচোন বোলো, পূজা পাৰ্বণতো দেখুৱাম বাৰু মই পিছত তোমালোকৰ লগত গৈ পেলাই। ইমান ডাঙৰ হৈ গ'ল গাহৰিটো, দীঘলটো 4 হাতমান। আচ্ছা বেচাই নাই মই, যেতিয়ালৈকে মই 25-30 হাজাৰমান নাপাওঁ তেতিয়ালৈকে নেবেচিম।